বন্ধুসকল, আজিৰ টপিকটো হ'ল আমি সকলোৱে বিচাৰো যে ইউটিউব কৰিম বা ফেসবুক কৰিম আৰু তাৰ পৰা আমি পইচা ইনকাম কৰিম, টকা ইনকাম কৰিম। কিন্তু ইউটিউব আৰু ফেসবুকৰ পৰা পইচা ইনকাম কৰিব আমি পাৰোনে বা হেয়া সম্ভৱনে, সেইখিনিৰ কাৰণে আমাৰ কি কি লাগিব বা আমি কেনেকে ইউটিউব বা ফেসবুকত কাম কৰিলে আমি পইচা বা টকা উপাৰ্জন কৰিব পাৰিম। সবেই জানে পাৰিব, আপুনি ইউটিউবৰ পৰা পইচা ইনকাম কৰিব পাৰিব, ফেসবুকৰ পৰা পইচা ইনকাম কৰিব পাৰিব, কিন্তু কামটো কেনেকে কৰিব হেয়া ভালদৰে চাব আৰু ভিডিঅ'টো শেষলৈকে চাব, যেহেতু ইম্পৰ্টেন্ট ভিডিঅ' কেনেকে আপোনালোকে ইউটিউবত সাকসেস হ'ব সেই সাকসেস প্লেনটো কম মই আৰু কমপ্লিট ভিডিঅ'টো মই এছামিজত কৈছো এজ অসমীয়া ক্ৰিয়েটৰ, এছামিজ ক্ৰিয়েটৰ হিচাপে আপুনি কেনেকে আপুনি দৰ্শকখিনি পাব বা আপোনাৰ চেনেলটো কেনেকে গ্ৰ' কৰিব সেই বিষয়ে কম। তো আপুনি ইউটিউব কৰিলে প্ৰথমতে গুগল একাউণ্ট দি পেলাই ইউটিউবত এটা চেনেল খুলিব পাৰে। তাৰপিছত ইয়াৰ সেটিংবোৰ ইউটিউবত বিভিন্ন ধৰণৰ ভিডিঅ' দিয়া আছে, সেইবোৰ চালে আপুনি কমপ্লিট বস্তুটো বুজি পাব যে কেনেকে সেটিং কৰিব লাগে, কেনেকে একাউণ্ট কৰিব লাগে, সেইখিনিৰ বিষয়ে মই ক'বলৈ নাযাওঁ। কিন্তু মেইন আপুনি ইউটিউবত গ্ৰ' কেনেকে কৰিব, আপোনাৰ ভিউৱাৰ্ছ কেনেকে বঢ়াব, আপুনি কেনেকে সাকসেস হ'ব, কিমান সময় আপোনাৰ প্লেনিং কৰিব লাগিব, কেনেকুৱা ধৰণৰ কন্টেন্ট বনাব লাগিব, সেইখিনিৰ বিষয়ে ক'ম। প্ৰথম হৈছে আপুনি কন্টেন্ট নিৰ্মাণ কৰোঁতে কিছুমান বস্তু আপুনি জানিব লাগিব। যদি আপোনাৰ ভিতৰত এটা ভাল ক্ৰিয়েটিভিটি আছে, আপুনি আমাৰ অসমৰ সমাজখনৰ ওপৰত বা অসমীয়াত আপুনি ভিডিঅ' বনাই আছে আৰু হেয়া আপুনি ভাইৰেল কৰিব বিচাৰি আছে, তেনেহলে আপুনি কেনেকুৱা ধৰণৰ কন্টেন্ট বনাব লাগিব। অসমীয়া দৰ্শকৰ কাৰণে আকৰ্ষণীয় বিষয়বস্তু থাকিব লাগিব, যেনে আপুনি অসমীয়া সংস্কৃতি সাজ পাৰ তাৰ ওপৰত সিলেক্ট কৰি ভিডিঅ' বনাব পাৰে, বা অসমীয়াৰ খাদ্যাভাস বা খাদ্য ৰন্ধন প্ৰণালী তাৰ ওপৰতো ভিডিঅ' বনাব পাৰে। যদি আপুনি এডুকেশ্যনৰ লগত জড়িত আছে তেনেহলে এডুকেশ্যনমূলক ভিডিঅ' বা ডেমনষ্ট্ৰেশ্যন বা শিক্ষা প্ৰণালী তাৰ ওপৰত আপুনি ভিডিঅ' বনাব পাৰে। যদি আপুনি ভ্ৰমণ কৰি ভাল পায়, বিভিন্ন জাগাৰ বিষয়ে আপুনি ভ্ৰমণ কৰক, তাৰ তথ্য দিয়ক, ভাল ভাল তথ্য দিয়ক যাতে দৰ্শকে বা ৰাইজে আওকালি লয়। ইয়াৰ পিছত যেনে আপুনি বিনোদনৰ ভিডিঅ' বনাব পাৰে, যেনে আপুনি নাচ গান বা কমেডি আৰু কিবাৰ লগত জড়িত আছে, যোনটোত আপোনাৰ স্কিল ভাল আছে, নাচ গান কমেডিৰ ওপৰত আপুনি ভাল ভিডিঅ' বনাব পাৰে। মূলতে উচ্চ মানদণ্ডৰ ভিডিঅ' হ'ব লাগিব, আপোনাৰ শব্দবোৰ গুণগত হ'ব লাগিব, সেয়া হলে নিশ্চয় দৰ্শকে আপোনাৰ আওকালি ল'ব। তাৰপিছত আপুনি দৰ্শক কেনেকে বৃদ্ধি কৰিব, আপোনাৰ অডিয়েন্স কেনেকে বৃদ্ধি কৰিব, ভিউজ কেনেকে পাব, সেয়া SEO আছে, সাৰ্চ ইঞ্জিন অপ্টিমাইজাৰ। সাৰ্চ ইঞ্জিন অপ্টিমাইজাৰ ব্যৱহাৰ কৰি আপোনাৰ ভিডিঅ'বোৰক আপুনি অপ্টিমাইজ কৰিব পাৰে। যেনে তাতে অসমীয়া কিৱৰ্ড দিয়ক বা টেক্সটবোৰ আপুনি অসমীয়াত ব্যৱহাৰ কৰক। যেনে আপুনি এটা কমেডি ভিডিঅ' বনাই আছে, তেনেহলে তাৰ টেক্সটবোৰ অসমীয়াত লিখক, যেনে হাস্যৰস বা এনেকুৱা এট্ৰেক্টিভ কিৱৰ্ড দিয়ক যোনটো দৰ্শকে আপোনাৰ কিৱৰ্ডটো চাই ভিডিঅ'টো চাবলৈ যায়। সেনেকা কিৱৰ্ড ইউজ কৰক, টাইটেলটো ভাল ইউজ কৰক, সেয়া কৰক। যদি এইখিনি আপুনি কৰিব পাৰে, আপোনাৰ লাহে লাহে ছাবস্ক্ৰাইবাৰ বাঢ়িব ইউটিউবত। 1000 যেতিয়ালৈকে 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট নহয় আৰু আপোনাৰ যিখিনি ভিডিঅ' ঢালিব, সেই ভিডিঅ'খিনি ইউটিউবত যিখিনি ভিডিঅ' দিব, সেই ভিডিঅ'খিনি 4000 ঘণ্টা 365 দিনৰ ভিতৰত যেতিয়া কমপ্লিট হ'ব, তেতিয়া ইউটিউবৰ YPP বুলি প্ৰগ্ৰাম আছে, ইউটিউব পাৰ্টনাৰ প্ৰগ্ৰাম। এই পাৰ্টনাৰ প্ৰগ্ৰামৰ জৰিয়তে আপোনাক ইউটিউবে আমন্ত্ৰণ জনাব যে আপুনি মনিটাইজেশ্যনৰ কাৰণে, আপুনি চেনেলটো মনিটাইজেশ্যন বা মেম্বাৰশ্বিপ প্ৰগ্ৰামৰ কাৰণে আপুনি ইলিজিবল হয়, প্ৰগ্ৰামটো কৰক। কিন্তু তাৰ আগত আপুনি কণ্টিনিউটি আৰু এটা বস্তু আছে, কণ্টিনিউটি, আপোনাৰ ধৈৰ্য আৰু নিষ্ঠা লাগিব। ইউটিউবত সফল হবলৈ হলে যে আপুনি আজি ইউটিউব চেনেল খুলি লৈছে, কালি আপুনি সাকসেস হৈ যাব বা এমাহৰ 2 মাহৰ ভিতৰত সাকসেস হৈ যাব,
তেনেকুৱা নহয়, এয়া সহজ পদ্ধতি নহয়। ইউটিউবত যদি আপুনি সফল হ'ব বিচাৰিছে তেনেহলে আপুনি কন্টিনিউ কাম কৰি যাব লাগিব, ধৈৰ্য সহকাৰে কাম কৰি যাব লাগিব, আপোনাৰ ভিডিঅ'খিনি গুণগত হ'ব লাগিব, তেতিয়া গৈহে আপুনি সাকসেস হ'ব। আপুনি ডেইলি ভিডিঅ' দিব পৰা নাই, সপ্তাহত 2টা বা 3টা শিডিউল বনাইছে যে মই সপ্তাহত 3টা ভিডিঅ' দিম, তেনেকুৱা কন্টিনিউ আপুনি 3টা ভিডিঅ' দি যাওক, কন্টিনিউ ভিডিঅ' দি যাওক। লাহে 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 আপোনাৰ ভিডিঅ' যেতিয়া গুণগত হ'ব বা ভিডিঅ'খিনি আপগ্ৰেড হ'ব বা ভিডিঅ'ৰ মানদণ্ড আপোনাৰ উন্নত হ'ব, নিশ্চয় দৰ্শকে আপোনাক আঁকোৱালি ল'ব, ভিউজ বাঢ়িব, লাহে লাহে আপোনাৰ চেনেলটো গ্ৰ' হ'ব, আপুনি মনিটাইজেশ্যনৰ কাৰণে আগবাঢ়ি যাব পাৰিব। কন্টিনিউ সেয়া হৈছে ধৈৰ্যটো মেইন, ধৈৰ্য লাগিব, কন্টিনিউটি লাগিব, যে আপুনি আজি এটা ভিডিঅ' দিছে আৰু 3 মাহ 4 মাহলৈকে এটা ভিডিঅ' নাই, 3 মাহৰ পিছত বা 2 সপ্তাহ 3 সপ্তাহ পিছত আৰু এটা ভিডিঅ' দিছে, তেনেকা হলে সাকসেস নহয়। তো ধৈৰ্য সহকাৰে কাম কৰি যাব লাগিব, কন্টিনিউ ভিডিঅ' দিব লাগিব, নিশ্চয় আপুনি সাকসেস হ'ব পাৰিব। আৰু সেয়া কৰোঁতে আপোনাৰ কোনো ইউটিউবত সাকসেস হওঁতে আপোনাৰ টকা পইচা খৰচ কৰিব নালাগে। আপোনাৰ স্কিলখিনি মেইন, স্কিলটো চাব আৰু আপোনাৰ যিখিনি কন্টেন্ট বনাই আছে কন্টেন্টখিনি ভাল হ'ব লাগিব, সেয়া টোটেলি আপোনাৰ নিজৰ ওপৰত ডিপেন্ড কৰিব। যিমান ভাল কন্টেন্ট দিব সিমান দৰ্শকে আপোনাক আঁকোৱালি ল'ব, সিমান আপুনি জলদি গ্ৰ' কৰিব পাৰিব, সোনকালে গ্ৰ' কৰিব পাৰিব ইউটিউবত। সেয়ে কৈছো ইউটিউবৰ পৰা পইচা ইনকাম কৰা সহজ, যেতিয়া এটা সময় গৈ আপুনি মনিটাইজ, আপোনাৰ যদি কন্টেন্ট ভাল হয়, আপুনি যদি ভাল কন্টেন্ট ক্ৰিয়েটৰ হয়, ভাল ভিডিঅ' দি আছে, দৰ্শকে আঁকোৱালি ল'ব, এটা সময়ত গৈ আপুনি চেনেলটো মনিটাইজ কৰিব পাৰিব, তেতিয়া আপোনাৰ ভিডিঅ'ৰ ওপৰত কোম্পানীয়ে এড চলাব। যেতিয়া মনিটাইজ হ'ব আপোনাৰ কোম্পানী এড চলাব, এডৰ পৰা যোনটো আৰ্ন হ'ব, পইচা আৰ্ন হ'ব, তেতিয়া সেইটোৰ এটা অংশ ইউটিউবে কাটিব, বাকী অংশখিনি আপোনাক 45% ইউটিউবে কাটিব, 55% আপুনি পাব। সেয়ে ধৈৰ্য আৰু নিষ্ঠাৰে আৰু কন্টিনিউটিৰ সৈতে আপুনি কাম কৰক, নিশ্চয় ইউটিউবত সাকসেস হ'ব আৰু তাৰ পৰা আপুনি টকা উপাৰ্জন কৰিব পাৰিব। তো সবকে বেষ্ট অফ লাক। আৰু ভিডিঅ'ৰ SEO সেটিংখিনি কেনেকৈ কৰে সেয়া সম্পৰ্কে বিভিন্ন কন্টেন্ট ক্ৰিয়েটৰে ভিডিঅ' দিয়া আছে, চাব সবে। সবকে অসংখ্য ধন্যবাদ থাকিল, বেষ্ট অফ লাক।